হাই ফ্ৰেণ্ডছ, মই বিশাল জ্যোতি আৰু আপোনালোক সকলোকে বিশাল জ্যোতি অফিচিয়েলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিন মানে কি ভ্লগ আপলোড দিয়া নাছিলোঁ, তো আজি ভাবিলোঁ যে এটি ভ্লগ আপলোড দিওঁ। তো গৈ আছোঁ পাঠশালা দুৰ্গা পূজা চাবলৈ। তো চাম আৰু লগতে আপোনালোকক দেখাম যে কেনেকুৱা হয় দুৰ্গা পূজা এইবাৰ, তো কেনেকুৱা হৈছে, কেনেকুৱা নিয়ম নীতিৰে চলিছে দুৰ্গা পূজা পাঠশালাত, তো আপোনালোকক দেখাম। তো বেছি নকৰোঁ, তো আহক আমি আজিৰ এই ব্লগটি আৰম্ভ কৰোঁ। কিছু বৰ্তমান পূজালৈ ইয়াৰ ভেটাৰ ফূৰ্তি চাওকচোন, পূজাক যাবা পাই একদম পুৰা ফূৰ্তি হৈ গৈছে মনত। যাইছোঁ এতিয়া পূজাক লগে, কামে আৰু বেছি নাই। তো চাই থাকক, সকলোকে চাব ব্লগটি। পূজা দেখাম আৰু চবখিনি দেখাম, তো চাই থাকক। কিছু পূজাত যাই আছোঁ, বৰ্ণিল আছে। কেনেকুৱা লাগছি? কেনে লাগছি পূজাত যাবি? হা লাগছে বুলি কৰোণা এইটো। তো কেনে লাগছি? কেনে পূজাত যাবি না? কিবা লাগব নেকি? বেগ চেগ লৈ আহিছি মাকৰ পৰা, মানে পইচাই পইচা আনছি আৰু কিনিব আৰু মুঠতে পূজাখন গোটেই পালি উঠে লৈ আহিবহি মানে আৰু দিয়ক আৰু চাই থাকক নে গোটেই বেগখন লৈছি আৰু ইয়াৰ গোটেই পূজাখন উঠে আনিব দিয়ক। গাইছ মানুহ চাওকচোন একবাৰ, গাইছ তামাম মানুহ হৈছে কিন্তু পুৰা একদম তামাম মানুহ মাৰি ঢাক বাজা, কাসর বাজা, উলুদে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। হে ঢাক বাজা, কাসর বাজা, উলুদে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। এই গাইছ চাওকচোন, এইটো আমাৰ পাঠশালাৰ দুৰ্গা পূজাৰ মা দুৰ্গাৰ মূৰ্তি। আৰু চাওকচোন এইবাৰ কিমান মানুহ হৈছে ভগৱান, মই দেখি মানে একদম পাতলা আহিছোঁ, ইমান মানুহ এইবাৰ মানে পূজাত। আৰু আহক আপোনালোকে পূজা পাঠশালাৰ পূজা আহক, চাব আহক পূজা, বহুত ভাল হৈছে এইবাৰ পূজা। আৰু এইটোৱে দিয়কৰ মূৰ্তি। তো গাইছ ইয়াতে বহুত ধৰণে চাউণ্ড আহি আছে, হিৰক আহি আছে, তো হিৰক আছে বেকগ্ৰাউণ্ডত চাউণ্ড বহুত আহিছে। ভ্লগ কৰিব নোৱাৰি, তুমি ভইচ অভাৰ কৰি দিম গোটেইখিনি, নদী গোটেই ভ্লগ কৰিব বহুত চাউণ্ড আহিছে। কিন্তু সকলোকে দুৰ্গা পূজা শুভেচ্ছা থাকিল। হেপী দুৰ্গা পূজা তো অলপ নাকি তো নৰি ইয়াতে বহুত চাউণ্ড, তো ভইচ অভাৰ কৰিম মই। তো গাইজ বহুত হাল্লা হৈ আছে, মানে ভ্লগ কৰাটো কাৰণে কৰি আছোঁ, তথাপিও আপোনালোকৰ কাৰণে সেইকাৰণে লাগছে আজি বহুত চাউণ্ড আহি আছে। কৈছোঁ এতিয়া আপোনালোকক পূজা আনি আছে, তথাপিও কৈছোঁ আৰু এইটো পূজা আমাৰ ৰখি আছে, আইতা আছে আমাৰ লগত, তো চাই থাকক আৰু ব্লগটো। তো গাইজ পূজা হৈ গ'ল, কিবা কানি ল'লোঁ, বজাৰ কৰা হৈ গ'ল। তো এতিয়া যাওঁ ঘৰলৈ যাওঁ, তো যাওঁ এতিয়া ঘৰলৈ যাওঁ। ইয়াৰ পৰা ওলাওঁ 9টা বজাৰ পিছত বন্ধ হ'ব ন পূজা মণ্ডপটো, 8:30 বাজি গ'ল। তো এতিয়া ঘৰলৈ যাওঁ। তো গাইজ আহি পালোঁ ঘৰ, মানে কি হ'ল আহিলোঁ পূজাৰ পৰা। তো ভিডিঅ'টি ইয়াতে শেষ কৰিবলৈ লৈছোঁ। তো কথা তাত বেছি কৰিব নোৱাৰোঁ, মানে কি
মই যিখিনি আপোনালোকক কম একো মানে শুনা নাপায় যিখিনি বেকগ্ৰাউণ্ডৰ চাউণ্ড মানে হাল্লা হৈ আছে পুৰা একদম পূজা মণ্ডপৰ ভিতৰত তো কৰি কিছু মানে কি যিমানখিনি বাৰু কৈছোঁ আৰু কিন্তু সহ্যবাৰ কৰিব লাগিব নহ'লে নহ'ব মানে কি একো গম নাপায় তাতে মণ্ডপৰ ভিতৰত বেকগ্ৰাউণ্ডৰ যিখিনি মানে চাউণ্ড হাল্লা হৈ আছে একদম একো শুনা নাপায় সেইকাৰণে মানে তাতে বেছি ভ্লগ কৰিব নোৱাৰিলোঁ দেখাইছোঁ প্ৰায় গোটেইখিনি তো চাব ভ্লগটি তো যদি ভিডিঅ'টি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগে তো আজিলৈ এৰিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এৰিছোঁ নতুন ভিডিঅ'ৰ সৈতে আৰু